নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণীৰ জেনেৰেল মেথছখনৰ যিটো ৰিভিজন 1 আছে, বৰ্গ আৰু বৰ্গমূল অৰ্থাৎ স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট নামৰ যিটো ৰিভিজন আছে, সেই ৰিভিজনটোৰ সকলোখিনি কনচেপ্ট আৰু অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি এই ভিডিঅ'টোত দিয়া হ'ব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাবা, আমি যিকোনো এটা সংখ্যা ধৰা ইয়াতে 4 সংখ্যাটো লৈছোঁ, 4ক আমি কিবা এনেকুৱা দুটা সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰিম নেকি যি দুটা সংখ্যা একে সংখ্যা হয়। তেনেকুৱা ধৰণে বা আমি এনেকুৱা কিবা সংখ্যা আছে যেতিয়া 9 এটা ল'লোঁ, 9টোক আমি এনেকুৱা দুটা সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰিম নেকি যি দুটা সংখ্যা একে সংখ্যা হয়। মানে এটা সংখ্যাকে দুবাৰ পূৰণ কৰিলে আমি 9 পাওঁ নেকি। ইয়াতে চাম 4টোৰ ক্ষেত্ৰত চাম, 2ৰ লগত যদি 2 পূৰণ কৰিলেও 4 হৈ যায়। ঠিক সেনেকৈ 3ৰ লগত 3 পূৰণ কৰিলে 9 হৈ যায়। অৰ্থাৎ এই 3 দুটা পূৰণ কৰিছোঁ, 3 স্কুৱেৰ কৰি দিওঁতে 9 হৈ গৈছে আৰু ইয়াতে 2 স্কুৱেৰ কৰি দিওঁতে 4 হৈছে। গতিকে এই 4টোক আৰু এই 9টোক আমি ক'ম এটা বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা, কাৰণ এইবিলাকক আমি আন এটা সংখ্যাৰ স্কুৱেৰ হিচাপে দেখুৱাব পাৰিছোঁ। যে স্কুৱেৰ মানে হ'ল ইয়াতে বৰ্গ। ঠিক সেনেকৈ চাম, 25টো আমি কিবা এটা সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাব পাৰিম নেকি। ইয়াতে 5ৰ লগত যদি আমি 5 পূৰণ কৰি দিওঁ ইয়াতে 25 হৈ যায়। মানে একে সংখ্যা যদি দুটা মানে এটা সংখ্যা দুবাৰ যদি পূৰণ কৰি দিয়া যায়, তেন্তে যদি আমি আন এটা সংখ্যা পাওঁ, সেই সংখ্যাটোক কোৱা হয় বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা। গতিকে এনেকুৱা ধৰণৰ সংখ্যাবিলাকৰ আলোচনা আমি এই বৰ্গ আৰু বৰ্গমূল পাঠটোত কৰিম। এতিয়া আমি তেনেকুৱা ধৰণে আন এটা সংখ্যা চাওঁ, ধৰা হ'ল 10 সংখ্যাটো। 10 সংখ্যাটো এনেকুৱা দুটা একে সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰি নেকি। এটা আমি নৰ্মেলি জানো 5 পূৰণ 2 কৰিলে 10 হয়, কিন্তু 5 আৰু 2টো বেলেগ বেলেগ সংখ্যা, সেইকাৰণে এই 10টো কি নহয়, পূৰ্ণবৰ্গ সংখ্যা নহয়। বুজি পাইছোনে। গতিকে এনেকুৱা ধৰণে আমি এইবিলাক আলোচনা কৰিম। এতিয়া আমি ভালকৈ মই এটা নোট বনাই থৈছোঁ, সেইখিনি আমি চাওঁ, গম পাই যাম গোটেইখিনি কথা। এতিয়া চোৱা, ইয়াতে মই লিখি দিছোঁ বৰ্গ আৰু বৰ্গমূল বুলি। ইয়াতে বৰ্গ আৰু বৰ্গমূলৰ ক্ষেত্ৰত বৰ্গ সংখ্যা কাক বোলে তাক আমি ধুনীয়াকৈ ইয়াতে এটা সূত্ৰ হিচাপে দিয়া আছে। যদি কোনো এটা স্বাভাৱিক সংখ্যা এম নামৰ এটা সংখ্যাক যদি আন এটা সংখ্যাৰ বৰ্গ, ধৰা n স্কুৱেৰ, আন এটা সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি য'ত n এটা অখণ্ড সংখ্যা, তেতিয়া mক এটা বৰ্গ সংখ্যা বুলি কোৱা হ'ব। অৰ্থাৎ চাবা, যদি আমি 9টোক আন এটা সংখ্যা কিবাহৰ স্কুৱেৰ হিচাপে দেখুৱাব পাৰোঁ, তেন্তে 9টো হ'ল বৰ্গ সংখ্যা। যদি এটা সংখ্যা 16ক আমি আন এটা সংখ্যা 4ৰ বৰ্গ হিচাপে দেখুৱাব পাৰোঁ, তেন্তে 16টো হ'ব এটা বৰ্গ সংখ্যা। ঠিক আছে। গতিকে এনেকুৱা ধৰণে আমি ক'ব পাৰিম। এতিয়া মই ইয়াতে 1ৰ পৰা 30লৈকে সকলোখিনি সংখ্যাৰ বৰ্গটো লিখি দিছোঁ। ইয়াতে চোৱা, প্ৰথমতে ইয়াতে 1 স্কুৱেৰ মানে কি, 1 আৰু 1 পূৰণ কৰিব লাগে, 1 গুণ 1। 2 স্কুৱেৰ মানে কি, 2 পূৰণ 2 অৰ্থাৎ 4। 3 স্কুৱেৰ মানে কি, 3 পূৰণ 3 অৰ্থাৎ 3 × 3 9। এনেকুৱা ধৰণে 1ৰ পৰা মই 30লৈকে প্ৰত্যেকটো সংখ্যাৰ বৰ্গ উলিয়াই থৈ দিছোঁ, অৰ্থাৎ স্কুৱেৰটো উলিয়াইছোঁ। এইকেইটা তোমালোকে পাৰিলে মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত এতিয়া আমি এই যি সংখ্যাবিলাকৰ আমি স্কুৱেৰ উলিয়াই আছোঁ, এই স্কুৱেৰ উলিওৱাৰ পিছত যিকেইটা সংখ্যা পাইছোঁ, ইয়াতে 1 পালোঁ, 4 পালোঁ, 9 পালোঁ, ইয়াতে 16, 25, 36, 49, 64, 81 আৰু 100 বা ঠিক সেনেকৈ বাকীবোৰো চাই আছোঁ। এই প্ৰতিটো সংখ্যাৰ আমি এককৰ স্থানটো চাই আছোঁ। এককৰ স্থানত কি আছে, 1, 4, 9, 6, 5, 6, 9, 4, 1, 0। অৰ্থাৎ যদি ভালদৰে চাওঁ, আমি কেইটামান সংখ্যা বাৰ বাৰ ৰিপিট হৈ থাকে। তাৰ পৰা আমি এটা সিদ্ধান্ত ল'ব পাৰিম। ইয়াতে চাওঁ, ইয়াতে মই লিখি দিছোঁ, এইটো কোনো এটা সংখ্যা পূৰ্ণবৰ্গ হ'বলৈ হ'লে সংখ্যাটোৰ এককৰ স্থানত 0, 1, 4, 5, 6 বা 9হে থাকিব লাগিব। অৰ্থাৎ যিকোনো সংখ্যাক যদি আমি স্কুৱেৰ কৰি চাওঁ, ইয়াতে যিকোনো এটা সংখ্যা ধৰা 12 ল'লোঁ, 12 যদি স্কুৱেৰ দিওঁ, 12 কিমান হয়, 144 হয়। ইয়াতে এককৰ স্থানত 4 আছে। ঠিক আছে। এককৰ স্থানত আমি কি থাকিব, কেৱল 0 থাকিব পাৰে, 1 থাকিব পাৰে, 4 পাৰে, 5, 6 বা 9হে থাকিব পাৰে। এইকেইটাৰ ভিতৰত সংখ্যা থাকিলে সেই সংখ্যাটো আমি কি বুলি ক'ম, পূৰ্ণবৰ্গ সংখ্যা বুলি ক'ম। আৰু 0ৰ ক্ষেত্ৰত আৰু এটা বস্তু চাব লাগিব, 0ৰ ক্ষেত্ৰত যদি শেষত 0 থাকে, সেই 0টো সদায় জোৰ হৈ থাকিব। যেনেকৈ ইয়াতে 10ৰ স্কুৱেৰটো চাম আমি, 10ৰ স্কুৱেৰ, 10 গুণ কিমান, 100। এই 100ত কি আছে, 0 দুটা আছে। 20ৰ স্কুৱেৰ চাম, 400, 400ত 0 দুটা আছে। 30ৰ স্কুৱেৰ চাম, 900, 900ত 0 দুটা আছে। ইয়াতে এটা থাকোঁতে ইয়াতে দুটা হৈ গৈছে। ঠিক সেনেকৈ আমি ইয়াতে আৰু উদাহৰণ চাওঁ, 100 চালোঁ, 100ক স্কুৱেৰ কৰি দিছোঁ,
10,000 হৈ গৈছে 100 দুটা শূন্য আছিল স্কুৱেৰ কৰি দিছোঁ 4টা হৈছে 4টা মানে দুটা দুটা জোৰা এটা এটা এক জোৰা জোৰা এনেকুৱা হৈছে না গতিকে জোৰ হিচাপত থাকে শূন্য থাকিলে বুজি পাইছোঁ এইখিনিৰ পৰা ক'ব পাৰোঁ যিকোনো সংখ্যা যদি বৰ্গ সংখ্যা হ'ব লাগে তেন্তে সেই সংখ্যাটোৰ এককৰ স্থানত শূন্য থাকিব লাগিব 1 থাকিব লাগিব 4 5 6 বা 9 আৰু শূন্যৰ ক্ষেত্ৰত কি শূন্যটো জোৰ হৈ থাকিব লাগিব বুজি পাইছোঁ নিশ্চয় তাৰপিছত আমি এটা বৰ্গটো প্ৰায় বুজি পালোঁ যে বৰ্গৰ এটা বিপৰীত প্ৰক্ৰিয়া বৰ্গমূলটো কি হয় সেইটো চাই লওঁ এতিয়া বৰ্গমূলক বুজাবৰ কাৰণে আমি প্ৰতীক ইউজ কৰিম এইটো ইয়াক কোৱা হয় ৰুট বুলি ঠিক আছে ৰুটটো ইউজ কৰিম এতিয়া এইটো আমি ভালদৰে বুজি লওঁ 3ৰ বৰ্গ বুলি ক'লে আমি লিখিম 9 মানে অৰ্থাৎ 3 স্কুৱেৰ কৰিলে কি পায় 9 পায় তেনে যদি মই প্ৰশ্ন সোধো 9টো ক'ৰ পৰা পায় 9টো 3ৰ বৰ্গ 3ৰ পৰা পায় সেয়ে আমি লিখিম 9ৰ বৰ্গমূল মানে 3ৰ বৰ্গ যদি 9 হয় তেন্তে 9ৰ বৰ্গমূল অৰ্থাৎ 9টো ক'ৰ পৰা আহে 9টো আহে 3ৰ পৰা সেইকাৰণে 9ৰ বৰ্গমূল হ'ব 3 বুজি পাইছোঁ কিন্তু ইয়াতে আমি এটা বস্তু জানিব লাগিব তাৰ আগত মই আৰু এটা উদাহৰণ লৈ লওঁ এতিয়া চাবা 16ৰ বৰ্গমূল কিমান হ'ব 16ৰ বৰ্গমূল হ'ব 4 কাৰণ 16টো পাই 4 স্কুৱেৰ কৰিলে সেইকাৰণে 16টো ক'ৰ পৰা আহে 4ৰ পৰা আহে গতিকে 16ৰ বৰ্গমূল হ'ল 4 কিন্তু এনেকুৱা নহয় 16ৰ বৰ্গমূল কেৱল 4 16ৰ বৰ্গমূল আৰু এটা আছে ঠিক এনেকৈ 9ৰ বৰ্গমূল অকল 3 নহয় 9ৰ বৰ্গমূল আৰু এটা আছে কি আছে আমি এতিয়া চাম চাবা 3 পূৰণ 3 কৰিলেও কি হয় 9 হয় আৰু -3 পূৰণ -3 কৰিলেও 9 হয় এইটো তোমালোকে নিশ্চয় জানা আগতে ক্লাছ 8 7ত পাই আহিছা 3 3 গুণ 9 -3 আৰু -3 পূৰণ কৰিলেও 9 হয় আমি বৰ্গৰ ক্ষেত্ৰত এটা বস্তু জানিব লাগে একে সংখ্যা পূৰণ কৰিলে এই সংখ্যাটো পাব লাগিব অৰ্থাৎ 9ৰ বৰ্গমূল কি হ'ব 3 হ'ব 9ৰ বৰ্গমূল -3 হ'ব সেয়ে আমি লিখিম 9ৰ বৰ্গমূল +-3 এনেকৈ লিখিম +-3 +3 হয় -3 হয় ঠিক সেনেকৈ 16ৰ বৰ্গমূল কি লিখিম +-4 বুজি পাইছোঁ নিশ্চয় অৰ্থাৎ যিকোনো এটা সংখ্যাৰ বৰ্গমূল কেইটা থাকে বুলি সুধিলে উত্তৰ হ'ব দুটা সেইটো কি সংখ্যাটো একে কিন্তু চিহ্নটো বেলেগ বেলেগ ইয়াতে মই লিখি দিছোঁ যদি 3ৰ বৰ্গ 9 হয় তেন্তে 9ৰ বৰ্গমূল +-3 হ'ব +-3 ইয়াতে লিখি ব্ৰেকেটত লিখি প্ৰতিটো সংখ্যাৰ বৰ্গমূল দুটা থাকে এটা ধনাত্মক আৰু আনটো ঋণাত্মক কিন্তু ইয়াতে এইটো জানিব লাগিব আমি এইটো মই ভালকৈ বুজাই আছোঁ যদি 9ৰ বৰ্গমূল বুলি কয় তেতিয়া আমি লিখিম +-3 কিন্তু 9ৰ বৰ্গমূলক বুজাবলৈকে আমি এই চিহ্নটো ব্যৱহাৰ কৰোঁ দি ভিতৰত যি সংখ্যা লিখো তাৰ বৰ্গমূল √9 মানে 9ৰ বৰ্গমূলে বিচাৰিছে কিন্তু √9 সদায় এই +3 আৰু -3 কেৱল ধনাত্মকটো হয় ধনাত্মক মানে পজিটিভটো বিচাৰে গতিকে 9ৰ ৰুট কিমান হ'ব 3 হ'ব 16ৰ ৰুট কিমান হ'ব 4 হ'ব কিন্তু 16ৰ ৰুট যদি থাকে 4 লিখিম কিন্তু 16ৰ বৰ্গমূল বুলি থাকিলে কিন্তু আমি +-4 বুলি লিখিম বুজি পাইছোঁ নিশ্চয় এটা চোৱা কিন্তু ইয়াতে মই কি লিখিলোঁ ইয়াতে লিখিছোঁ কিন্তু √16 = 4 -4 নহয় মানে √16 এই ৰুটডালে কি বুজায় কেৱল ধনাত্মকটোহে লয় এই ৰুটে ধনাত্মক বৰ্গমূলক নিৰ্দেশ কৰে বুজি পাইছোঁ গতিকে এতিয়া আমি অনুশীলনীলৈ যাব পৰা হৈছোঁ প্ৰথম কুৱেশ্যনটো চাওঁ তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব এতিয়া চোৱা 272 দিয়া আছে 1 নম্বৰ কুৱেশ্যন 1 নম্বৰ আমি কেনেকুৱা কৰিব লাগে এতিয়া 272 আছে 272 যেতিয়া আমি স্কুৱেৰ কৰিম তেতিয়াতো কিবা এটাতো সংখ্যা পাম আমি ইয়াতে এই সংখ্যাটোৰ এককৰ স্থান যিটো হ'ব এই এককৰ স্থানটোত কি সংখ্যা থাকিব সেইটো বুজিছে আমাক ডাইৰেক্ট 272ৰ স্কুৱেৰটো উলিয়াব দিয়া নাই কেৱল এককৰ স্থানটো বুজিছে এনেকুৱা কুৱেশ্যন থাকিলে আমি কি কৰিম জানানে এই যিটো সংখ্যাৰ বৰ্গ উলিয়াব দিছে সেই সংখ্যাটোৰ এককৰ স্থানটো ল'ম 272ৰ এককৰ স্থানত কি আছে আমি একক দশক শত এইবিলাকৰ কথা জানো নিশ্চয় গতিকে 272ৰ এককৰ স্থান আছে 2 সেই এককৰ স্থানটোক মানে এইটো এনেকুৱা আছিল এককৰ স্থানটো 2 আছে নহয় এই এককৰ স্থানটোক আমি স্কুৱেৰ কৰি দিম 2ৰ স্কুৱেৰ কৰিলে কিমান হ'ব 4 হ'ব গতিকে 272ৰো যেতিয়া স্কুৱেৰ কৰা যাব তেতিয়া যিটো সংখ্যা পাম সেই সংখ্যাটোৰ একক স্থানত কি থাকিব এই 4টো থাকিব বুজি পাইছোঁ গতিকে ইয়াক ধুনীয়াকৈ মই ইয়াতে লিখি দিছোঁ তাৰপিছত 2 নম্বৰটো
চাই লওঁ নোটটোত মই কেনেকৈ লিখিব লাগে সেইটো দেখাই আছোঁ ইয়াতে 79 আছে 2 নম্বৰ কুৱেশ্যনত 79ৰ এককৰ স্থানত কি আছে 9 আছে তেন্তে ইয়াক স্কুৱেৰ কৰিলে যিটো সংখ্যা পাম তাৰ এককৰ স্থানত কি থাকিব সেইটো আমি উলিয়াব লাগে গতিকে 79 স্কুৱেৰ আছে গতিকে 9ৰ স্কুৱেৰ আমি যিটো এককৰ স্থান থাকিব তাক স্কুৱেৰ কৰিম 9ৰ স্কুৱেৰ মানে 9 গুণ হ'ব 81 গতিকে 9ৰ স্কুৱেৰ কৰিলে 81 হয় 81ৰ এককৰ স্থানত কি আছে 1 আছে সেয়ে 79ৰ স্কুৱেৰ কৰিলে যিটো সংখ্যা পাম সেই সংখ্যাটোৰ এককৰ স্থানত কি থাকিব 1 থাকিব বুজি পাইছো এটা ঠিক একে নিচিনা 400টো তোমালোকে নিজে ক'ব পাৰিবা 400ৰ এককৰ স্থান আছে 0 গতিকে 0ক স্কুৱেৰ কৰি দিয়া 0ক স্কুৱেৰ কৰিলে 0 হয় গতিকে 400ক যেতিয়া স্কুৱেৰ কৰিম তেতিয়াও তাৰ বৰ্গ সংখ্যাটো এককৰ স্থানত কি হ'ব 0 হ'ব ঠিক আছে 2637 এই সংখ্যাটোৰ এককৰ স্থান আছে 7 গতিকে তাক স্কুৱেৰ কৰি দিম 7ৰ স্কুৱেৰ কিমান হ'ব 49 অৰ্থাৎ 49ৰ 9টো থাকিব এই 2637ৰ বৰ্গ সংখ্যাৰ এককৰ স্থান এইখিনি মই নোটটোত দেখুৱাই আছোঁ কেনেকৈ লিখিব লাগে এতিয়া অনুশীলনী ৰিভিজন 1টো চাওঁ তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব 272 এটা মই লিখি দিছোঁ চোৱা যিহেতু 272ৰ এককৰ স্থানত 2 আছে গতিকে সেই 2টো কি কৰিব লাগিব স্কুৱেৰ কৰিব 2ৰ স্কুৱেৰ কৰিলে কি হয় 4 হয় গতিকে 4টোৱে হ'ব 272ৰ বৰ্গ সংখ্যাৰ এককৰ স্থান ঠিক একে নিচিনাকৈ মই 79টো লিখি দিছোঁ বৰ্গৰ এককৰ স্থান মানে বুজি পাইছোঁ নিশ্চয় এই যে চোৱা মই সহজ এটা লৈ লওঁ ইয়াতে সাইডত মই লিখি দিছোঁ এই চোৱা 12 আছে ধৰা 12ৰ স্কুৱেৰ কৰিলে আমি কিবা এটা সংখ্যা পাম 12ৰ স্কুৱেৰ কৰিলে 144 পাম ইয়াতে এককৰ স্থান আছিল 2 এতিয়া ইয়াৰ যিটো 144 পালে তাৰ এককৰ স্থান কি আছে 4 আছে 4 কিয় পাইছোঁ কাৰণ 2ক স্কুৱেৰ কৰি দিলে এই 4টো পাই যায় সেইটোৱেই নিয়ম ইয়াতে ইউজ কৰা গৈছে তাৰপিছত এটা 400টো চোৱা 400ৰ এককৰ স্থানত কি আছে 400ৰ এককৰ স্থানত 0 আছে গতিকে 0ক স্কুৱেৰ কৰিলে কি হ'ব 0 হ'ব গতিকে 400ক যেতিয়া স্কুৱেৰ কৰিম তেতিয়াও 400 কিমান হ'ব 16000 নহয় 1,60,000 হ'ব 400 পূৰণ 400 4 গুণ 16 আৰু 0 4টা 1,60,000 ইয়াৰ এককৰ স্থানত কি আছে 0 আছে গতিকে 0 থাকিলে 0 হ'ব তাৰপিছত 2637 এনেকৈ লিখি দিছোঁ মই 7 আছে সেইকাৰণে 7ৰ স্কুৱেৰ কৰিলে 49 হয় 49ৰ 9টো হ'ব এককৰ স্থান কুৱেশ্যন নম্বৰ 2টো চাম তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি মই অলপ আগতে কৈছোঁ যদি কোনো এটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগে তেন্তে সেই সংখ্যাটোৰ এককৰ স্থানত কি থাকিব লাগিব 0 থাকিব লাগিব 1 4 5 6 বা 9 থাকিব লাগিব আৰু 0টো কেনেকৈ থাকিব লাগে জোৰ হিচাপত থাকিব লাগে গতিকে এই কনচেপ্টটো ইউজ কৰি আমি এইকেইটা কুৱেশ্যনৰ এনসাৰ কৰি দিব পাৰিম এতিয়া 24ৰ স্কুৱেৰ কৰিলে কি হয় 24ৰ স্কুৱেৰ কৰিলে হ'ব 576 এতিয়া 576টো কি বৰ্গ সংখ্যা হয় ঠিক সেনেকৈ 1057টো কিবা আন এটা সংখ্যাৰ বৰ্গ সংখ্যা হয় নেকি বুজিছে গতিকে আমি সেইটোৰ এনসাৰ কৰিবৰ কাৰণে কি কৰিম এককৰ স্থানটো চাই ল'ম ইয়াতে 1057 এককৰ স্থান আছে 7 গতিকে 7টো এককৰ স্থানত থাকিলে বৰ্গ সংখ্যা হয় নে নহয় গতিকে ইয়াতে মই লিখি দিছোঁ ইয়াতে 7টো মই উল্লেখ কৰা নাই যেহেতু কেৱল 0 1 4 5 6 বা 9 হে থাকিলে 9 থাকিলে কি হয় বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা থাকে গতিকে যেহেতু ইয়াতে এইকেইটাৰ ভিতৰত এটাও নাই সেইকাৰণে এই 1057 সংখ্যাটো বৰ্গ সংখ্যা নহয় ঠিক এনেকৈ 2 নম্বৰ কুৱেশ্যনটো কি আছে 7928 ইয়াতে 8 আছে 8 থাকিলেও কি নহয় পূৰ্ণবৰ্গ নহয় ঠিক এনেকৈ 3টোত কি আছে 2 আছে একৰ স্থানত গতিকে 2 থাকিলেও নহয় 4টোত কি আছে 4টো 0 আছে কিন্তু 0 থাকিলে হয় কিন্তু মই 0ৰ ক্ষেত্ৰত আৰু এটা কনচেপ্ট কৈছিলোঁ 0টো কি হিচাপে থাকিব লাগিব জোৰা থাকিব লাগিব যদি 0 হয় ইয়াতে 2টা 0 থাকিব লাগিব নতুবা টোটেল 4টা 0 থাকিব লাগিব নতুবা 6টা থাকিব লাগিব নতুবা 8টা এনেকুৱা ধৰণৰ আমি নোটটোত চাই লওঁ এনে চোৱা এই 2 নম্বৰ কুৱেশ্যনটো তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এতিয়া 1057 সংখ্যাটো পূৰ্ণবৰ্গ কিয় নহয় 1057ৰ এককৰ স্থানত হ'ব লাগিছিল এককৰ স্থানত 7 আছে বাবে সংখ্যাটো পূৰ্ণবৰ্গ নহয় বা লিখিব পাৰা 1057 সংখ্যাটোৰ এককৰ স্থানত 0 1 4 5 6 বা 9 নাই সেয়েহে সংখ্যাটো পূৰ্ণবৰ্গ নহয় এনেকৈ লিখিলে হ'ব ঠিক এনেকৈ 7928 এইটো কি আছে একৰ স্থানত 8 আছে সেইবাবে পূৰ্ণবৰ্গ নহয় 222 একৰ স্থানত 2 আছে সেইবাবে পূৰ্ণবৰ্গ নহয় তাৰপিছত 640 তোমাক কেনেকৈ লিখিছোঁ চোৱা 640ৰ শেষৰ ফালে 0 আছে যদিও ই জোৰ হিচাপে নাই সেইবাবে ই পূৰ্ণবৰ্গ নহয় বুজি পাইছা নিশ্চয় গতিকে এইখিনি নেক্সট কুৱেশ্যন নম্বৰ 3টো চাওঁ এই কুৱেশ্যন নম্বৰ 3টোত কি দিয়া আছে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব ইয়াতে কেইটামান সংখ্যা দিয়া আছে সেই সংখ্যাটোৰ বৰ্গ হৈছে চোৱা 19 দিয়া আছে 19ৰ বৰ্গ মানে 19 স্কুৱেৰ হয় নহয় 19 স্কুৱেৰ মানে জানোৱে আমি 19ৰ লগত 19 পূৰণ দিব লাগে
19 19 গুণ পূৰণ কৰিলে কিমান হ'ব ইয়াত তোমালোকে পূৰণ কৰি চাবা 9 9 গুণ 81 1 হাতে গেল 8 9 গুণ 9 9 হাতে 17 আৰু 1 এৰে 9 এইটো পূৰণ কৰিলে 9 19 গতিকে 1 হাতে 9 16 6 হাতে গ'ল 1 1 1 2 হাতে 3 361 হ'ব গতিকে 19 19 গুণ 361 আৰু যদি তোমালোকৰ মুখস্থ থাকে এইটো সিধা কৰি দিব পাৰি 19 স্কয়াৰ মানে 361 বুলি ঠিক এনেকা 37 টো কৰিব পাৰিবা 37 টো কি কৰিম 37 ৰ স্কয়াৰ অৰ্থাৎ 37 পূৰণ 37 পূৰণ কৰে যিমান হয় সিমান হ'ব এইটো আনসাৰ এইটো মই এটা নোটত লিখি দিছো এইটো হল 19 ৰ ক্ষেত্ৰত 19 স্কয়াৰ মানে 19 পূৰণ 361 ঠিক আছে এইটো হল 37 ৰ ক্ষেত্ৰত 37 স্কয়াৰ 37 পূৰণ 37 1369 আৰু 53 ৰ ক্ষেত্ৰত পূৰণ কৰিছো 53 2809 78 ৰ ক্ষেত্ৰতো তেনেকুৱাই এইটো মই কৈ দিয়া না তোমালোকৰ বাবে হোমৱৰ্ক থৈছো এইটো তোমালোকে নিজে কৰি যাবা 78 মানে কি 78 স্কয়াৰ এইটো উলিয়াই লবা আৰু এটা কথা তোমালোকে এই যে মই নোটটো ইয়াতে দিছো ইয়াতে যে গোটেইখিনি সলিউশন কৰি দিছো এই নোটটো তোমালোকে আমাৰ WhatsApp চেনেলত পাই যাবা চেনেলটোৰ লিংক মই ডেসক্ৰিপচনত দি থৈ দিম তাৰ পৰা গৈ তোমালোকে এই পিডিএফটো ডাউনলোড দি ল'ব পাৰিবা গোটেইখিনি আনসাৰ লিখিব পাৰিবা প্ৰথমে ভিডিঅ'টো বুজি লোৱা তাৰ পিছত এইটো ডাউনলোড দি তোমালোকে লিখি ল'বা নেক্সট কোৱেশ্চন নাম্বাৰ 4 ইয়াতে দিয়া আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা এটা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আমি কি বস্তু আগতে জানি আইছো এইটো হল চুটি হৰণ পদ্ধতি বুলি কওঁ নৰমালি আমি আগৰ ক্লাছত শিকি আইছো তথাপিতো মই এইটো ইয়াতে শিকাম এই পদ্ধতিটো ব্যৱহাৰ কৰি আমি বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিম সেইটো মই ইয়াৰে এটা কৈ দিম বাকি কেইটা মই ইয়াতে নোটত দি থৈছো সেইটো এটা তোমালোকে চাই ল'ব পাৰে এক নম্বৰটো আমি ইয়াতে কৰিব লৈছো 1764 এই 1764 টো কি সংখ্যা স্কয়াৰ কৰিলে পায় সেইটো আমি উলিয়াম প্ৰথমতে আমি ইয়াক কি কৰিব লাগিব চুটি হৰণ কৰি ল'ব লাগিব চুটি হৰণ কেনেকৈ কৰিব লাগে যদি তোমালোকে নাজানা তেনেহলে মোক কমেন্ট সেকশনত জনাবা মই তাৰ সেই টপিকটোৰ ওপৰত এক্সট্ৰাকৈ ভিডিও বনাই দিম তে 2 এৰে 2 8 গুণ 16 1 তো ইফালে গল ইয়াতে 16 হল 2 8 গুণ 16 আৰু 2 2 গুণ 4 ইয়াতে আকৌ 2 এৰে যাব 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 এইটো আকৌ 3 এৰে যাব 3 এৰে যাব 3 গুণ 3 ৰবা 3 গুণ 3 আৰু 1 তো ইফালে গল 14 হল 3 4 গুণ 12 ইয়াতে 2 হল 2 টো ইফালে গল 21 হল 3 7 গুণ 21 এইটো সংখ্যা 1 4 5 5 7 12 এইটো 3 ৰে যাব তে 3 4 গুণ 12 14 পৰা 12 গলে 2 2 টো ইফালে গল 27 হল 3 9 গুণ 27 আকৌ 49 তো 7 ৰে যায় আমি ডাইৰেক্ট জানো এটো 7 7 গুণ 49 হয় ঠিক আছে গতে এতিয়া আমি কি কৰিম না এটো সলিউশন কৰিবৰ কাৰণে 1764 টো চুটি হৰণ যে কৰিলো সাইডত যিবিলাক সংখ্যা 2 2 3 3 7 7 এই যে সংখ্যা কেইটা পালো এই সংখ্যা কেইটাৰ পূৰণফল হিচাপে লিখি লব পাৰিম 17 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 এই কেইটা সংখ্যা যদি পূৰণ কৰিছা আকৌ আমি 1764 পাম ঠিক আছে এইটো হল মৌলিক উৎপাদক বিশ্লেষণ অৰ্থাৎ কেৱল মৌলিক সংখ্যাৰে আমি হৰণ কৰিব পাৰিম 2 এৰে নগলে 3 এৰে 3 এৰে নগলে 5 এৰে 5 এৰে নগলে 7 এৰে 7 এৰে নগলে 11 এৰে এনেকৈ কৰি যাব লাগিব তাৰ পিছত আমি কি কৰিম এই যিখিনি উৎপাদক পালো ইয়াতে 1764 গটা মৌলিক উৎপাদক পালো এইকেইটা আমি দুটা দুটা সংখ্যা একা একা সংখ্যা জোৰ বনাম 2 দুটা আছে এই দুটা এটা জোৰত থাকিল 3 দুটা আছে এই দুটা একেলগে 7 দুটা আছে এই দুটা একেলগে এটা যেহেতু আমাৰ বৰ্গমূল উলিয়াব দিছে বৰ্গমূলৰ ক্ষেত্ৰত নিয়ম হল আমি এনেকৈ লিখিম √1764 তাৰ মান কি হ'ব এই যে জোৰাবোৰ বনালো এই প্ৰতিটো জোৰাৰ পৰা এটা এটা সংখ্যা ল'ব লাগে এই দুটা আছে 2 তাৰ পৰা এটা লম পূৰণ 3 দুটা আছে তাৰ পৰা 3 এটা লম 7 দুটা আছে 7 এটা লম লৈ এখিনি যি পালো এটা এটা এইকেইটা পূৰণ কৰি 2 3 গুণ 6 6 7 গুণ 42 অৰ্থাৎ 1764 বৰ্গমূল হল এই 42 টো বুজি পাইছো এইটো মেথডতে আমি 9216 কৰিব লাগিব 7744 কৰিব লাগিব 9800 এটো কৰিব লাগিব গতে এইখিনি মই নোটত বুজাই দি আছো 1764 ইয়াতে মই কৈ দিছো 1764 প্ৰথমতে এনেকৈ আমি কি কৰিব লাগিব ইয়াতে আমি এনেকৈ চুটি হৰণ কৰি ল'ব লাগিব চুটি হৰণ কৰি এইখিনি মই ইয়াতে ইমাটো কৰি দিলো নেক্সট 2 নম্বৰ কোৱেশ্চনটো ইয়াতে বুজাও 9216 লেছা 9216 চুটি হৰণ কৰতে 2 এৰে এনেকৈ হৰণ কৰি কিমানটা 2 পাইছো 2 1 2 3 4 5 6 7 8 9 10 10 টা 2 পাইছো আৰু 3 দুটা পাইছো এইখিনি আমি ইয়াতে 9216 বুলি লিখি ইয়াতে লিখিছো 2 পূৰণ 2 পূৰণ 2 এনেকৈ 10 টা 2 আৰু 3 দুটা তাৰ পিছত কি কৰিছো এই প্ৰত্যেকটো সংখ্যা দুটা দুটাকৈ জোৰা জোৰা বনাই 2 দুটা 2 দুটা এই দুটা 2
ইয়াতে দুটা আৰু 3 দুটা হ'ল যেতিয়া আমি বৰ্গমূল লম 9/9200 তাই জোৰাবিলাকৰ পৰা কি কৰিছো এটা সংখ্যা লৈ দুই কেই জোৰা আছিল 5 জোৰা আছিল সেইকাৰণে আমি 5টা 2 লৈ ললো আৰু 3 জোৰা আছিল তাৰ পৰা এটা 2 ললো এটা 3 ললো তে এইকেইটা পূৰণ কৰিলে কি 2 2 4 4 2 8 8 2 16 16 2 32 32 3 গুণ কিমান 96 হৈ যায় হয় নহয় 32 3 গুণ 2 3 6 3 3 গুণ 9 96 হে হ'ল এই 9216 বৰ্গমূল 96 তাৰ পিছত এই 7744 এই সংখ্যাটো ঠিক একে নিচিনা 7744 প্ৰথমতে কি কৰিব লাগিব সূত্ৰীকৰণ কৰিব লাগিব সূত্ৰীকৰণ কৰি উঠি ইয়াতে আমি এনেকৈ লিখি লম জোৰা তাৰ পিছত লিখি লৈ তাক জোৰা বনাম প্ৰতিটো জোৰাৰ পৰা এটা সংখ্যা লৈ লম বুজি পাইছো তাৰ পিছত 9801 এইটো একে 9801 প্ৰথমতে কি কৰিব সূত্ৰীকৰণ কৰিলো তাৰ পিছত সূত্ৰীকৰণ কৰি যি সাইডত সংখ্যা পালো ইয়া 3 3 3 3 4টা আৰু 11 11 11 দুটা এ 3 4টা ইয়াতে লিখিছো আৰু ইয়াতে 11 দুটা লিখিছো গতে 4টা 3 দুটা জোৰা বনালো 11 দুটা এই জোৰা বনালো তাৰ পিছত জোৰা প্ৰতিটো জোৰাৰ পৰা এই জোৰাৰ পৰা এইটো এই জোৰাৰ পৰা এইটো এই জোৰাৰ পৰা এইটো আনিছো বুজি পাইছো আৰু আনি কি কৰিছো গোটেইটা পূৰণ কৰিছো 99 হৈ গ'ল অৰ্থাৎ 9801 বৰ্গমূল হ'ল 99 তাৰ পিছত কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি দি আছে তুমি তাতে পাৱাৰ পইণ্টত চাই লও এই কোৱেশ্চনত কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব এইটো প্ৰশ্নৰ উত্তৰ কৰিবৰ কাৰণে আমি প্ৰথমতে এটা বস্তু জানিব লাগিব এইমাত্ৰ মই যি অংকটো বুজালো এটা চোৱা যিকোনো 9801 বৰ্গমূল উলিয়াব লাগে কি হৈছে √9/801 = 99 পাইছো অৰ্থাৎ 99ক যদি আমি স্কয়াৰ কৰি দিও তেতিয়ালে 9801 পায় যিকোনো সংখ্যা এটা যদি বৰ্গ সংখ্যা হ'ব লাগে মানে এতিয়া এনেকৈ কিবাহৰ স্কয়াৰ বুলি লিখিব পাৰিলে সেইটো বৰ্গ সংখ্যা হয় বৰ্গ সংখ্যা হ'ব লাগিলে এই যিবিলাক উৎপাদক পাম সেই উৎপাদকটো প্ৰতিটোৰে এটা এনেকা জোৰা থাকিব লাগে মানে একেলগে থাকিব নোৱাৰে সংখ্যা 3 থাকিলে 3 দুটা এনেকা জোৰা থাকিব লাগিব 4 5 থাকিলে 5 দুটা 11 থাকিলে 11 দুটা এনেকুৱা জোৰা থাকিব লাগে যদি একলা থাকে তেতিয়ালে সেইটো বৰ্গ সংখ্যা নহয় উৎপাদক বিশ্লেষণ কৰি যায় যদি কিবা কোনোবা এটা সংখ্যা একেলগে পাই যাও তাৰ মানে আমাৰ কোৱেশ্চনটো যেটো সংখ্যা দিয়া আছে সেইটো তাৰ মানে বৰ্গ সংখ্যা নহয় এটা এইটোৱে ইয়াতে ক'ব বিচাৰিছে আমি এটা 1525 সংখ্যাটো বৰ্তমান বৰ্গ সংখ্যা হৈ থকা নাই কিন্তু 1525 ৰ লগত আমি এনেকুৱা কিবা এটা সংখ্যা পূৰণ দিব লাগিব যেতিয়া পূৰণ কৰাৰ পিছত সেইটো কি হৈ যাব বৰ্গ সংখ্যা হৈ যাব বুজি পাইছো সেইটো আমি কৰিবলৈ চেষ্টা কৰো কেনেকৈ কৰিব পাৰো তে এক নম্বৰ কোৱেশ্চনটো আমি কৰিম 1525 প্ৰথমতে আমি কি কৰিম 1525ক সূত্ৰীকৰণ কৰি চাম কি সংখ্যা সাইডত ওলাই এই সংখ্যাটো কি হেৰে যাব দেখাত আমি ডাইৰেক্ট গম পাইছো কি এইটো সংখ্যা পাছেৰে যায় তো ভাবিতো আমি চেক কৰিম 2 এৰে যায় নেকি 2 এৰে যাব নোৱাৰে কাৰণ শেষত কি আছে অযুগ্ম সংখ্যা আছে 3 এৰে যায় নেকি চাম 1 পাছে 6 6 2 8 8 পাছে যোগ কৰিলে কি হ'ব লাগে 3 এৰে হৰণ যোৱা হ'ব লাগে গতে এইবিলাকো যদি নাজানা তোমালোকে তেন্তে মই এক্সট্ৰাকৈ ভিডিও বনাই দিব লাগিব তোমালোকে কমেন্ট সেকশনত জনাবা গতে এইটো আমি পাছেৰে হৰণ কৰিব লাগিব পাছেৰে 5 3 গুণ 15 আৰু 2ক পাছে হৰণ না যায় গতে শূন্য পাতি ললো আৰু পিছত 5 5 গুণ 25 তাৰ পিছত 300 পাছে আকৌ পাছেৰে যাব পাছেৰে হৰণ যোৱাৰ নিয়ম কি এই সংখ্যাটোৰ এককৰ স্থানত কি থাকিব লাগে 0 বা 5 থাকিব লাগে গতে পাছেৰে হৰণ কৰিলে 5 6 গুণ 30 আৰু 5 6 গুণ 5 এতিয়া 61 সংখ্যাটো হ'ল মৌলিক সংখ্যা গতিকে আমি আৰু অংকটো কৰিব নোৱাৰো গতিকে ইয়াতে চাম 1525 মানে কি পালো 5 পূৰণ 61 এটা মৌলিক উৎপাদক বিশ্লেষণ বা সূত্ৰীকৰণ কৰাৰ পিছত আমি 5 দুটা পালো কিন্তু 61 এটা পালো অৰ্থাৎ 61 ৰ জোৰ নাই কিন্তু আমি জানো যিকোনো সংখ্যা এটা যদি বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ হ'ব লাগে তেন্তে সদায় সংখ্যাবিলাকৰ কি থাকিব লাগে জোৰ থাকিব লাগে হেহে যেহেতু 61 ৰ জোৰ নাই সেই কাৰণে আমি কি কৰিম এই 1565 ৰ লগত 61 এটা পূৰণ দিম যাতে সংখ্যাটো কি হৈ যায় বৰ্গ সংখ্যা হৈ যায় গতিকে ইয়াতে লিখিম কি বুলি জানানে ইয়াত 61 ৰ জোৰ নাই গতিকে 1525 ৰ লগত 61 ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ঠিক একে নিচিনাকৈ আমি কি কৰিব লাগিব 1008 ৰ বৰ্গমূল মানে এনেকৈ সূত্ৰীকৰণ কৰি উলিয়াই চাম তাত যিটোৰ জোৰ নাপাও সেই সংখ্যাটোৰে পূৰণ কৰি দিব লাগিব এইটো আমি নোটত চাই লওঁ নোট মানে এনেকুৱা নহয় এইটো ময়ে বনাইছো 1525 তাক আমি প্ৰথমতে কি কৰিলো এনেকা 1525 সূত্ৰীকৰণ কৰি চালো কওঁতে কি পালো 5 এনেকা দুটা পালো কিন্তু 61 ৰ জোৰ নাপালো হেহে
ইয়াত 61 জোৰ নাই গতিকে 15 25 লগত 61 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব একে নিচিনাকে 1008 ইয়াতে 1008 আমি চুটিহৰণ কৰি চালো তাতে কি পালো এই দুই দুটা পালো এই দুই দুটা পালো তিনি দুটা পালো কিন্তু 7 ৰ আমি জোৰ নাপালো গতিকে ইয়াতে 1008 এনেকৈ লিখি ললো লিখিলে দুই দুটা কিন্তু এই 7 ৰ জোৰ নাই হেয়া লিখিম ইয়াত 7 ৰ জোৰ নাই গতিকে 1008 ৰ লগত 7 পূৰণ কৰিব লাগিব এইটো 7 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এনেকুৱাকৈ লিখি দিলেই হ'ল বুজি পাইছো নেক্সট 2028 টো দিয়া আছে এই 2028 টো কি প্ৰথম চুটিহৰণ কৰিলো কৰোতে কি পাল দেখা পালো এই দুই দুটা আছে 13 ইয়াতে দুইটা আছে কিন্তু এই তিনিটোৰ জোৰ নাই 2028 টো উৎপাদক বিশ্লেষণ কৰি মৌলিক উৎপাদক বিশ্লেষণ গম পালো কি এই দুই দুটা জোৰ আছে 13 দুটা আছে কিন্তু তিনিটোৰ জোৰ নাই আমি কি লিখিম যেহেতু তিনিৰ জোৰ নাই গতিকে 2028 লগত 3 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ঠিক একে নিচিনাকৈ 768 768 সংখ্যাটোৰো একে নিচিনা ইয়াতে প্ৰথম চুটিহৰণ কৰিম এটা চাম এই দুটা 2 এই দুটা 2 এই দুটা 2 এই দুটা 2 কিন্তু এই তিনিটোৰ কি নাই জোৰ নাই সেইকাৰণে আমি কি কৰিব লাগিব 3 পূৰণ কৰিব লাগিব একেই নিয়ম পূৰণৰ ক্ষেত্ৰত মানে যিটো সংখ্যাৰ জোৰ নাপায় সেই সংখ্যাটো জোৰ বনাবৰ কাৰণে আমি সেই সংখ্যাটোকে পূৰণ দি দিওঁ কিন্তু নেক্সট কোৱেশ্চনটো আকৌ হৰণ আছে এবাৰ ইয়াতে মই বুজাই দিছো তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে বা হৰণ সুধিছে মানে চোৱা এই যে 468 দিয়া আছে কোৱেশ্চনটো এই কোৱেশ্চনটো দিয়া থকা সংখ্যাটো অৰ্থাৎ 468 টো বৰ্তমান পূৰ্ণবৰ্গ সংখ্যা নহয় কিন্তু 468 যদি কিবা এটাৰে হৰণ কৰি দিও তেতিয়া আকৌ কি হৈ যাব পূৰ্ণবৰ্গ হৈ যাব এটা আমাক সুধিছে 468 আমি কিহেৰে হৰণ কৰিম ঠিক আছে এইটো কোৱেশ্চনৰ এনসাৰ কৰাৰ নিয়ম একে নিচিনা এই মাত্ৰ কৰাৰ কোৱেশ্চনটোৰ নিচিনা একে প্ৰথমতে কি কৰিব লাগিব 468 চুটিহৰণ কৰিব লাগিব তাৰ পিছত আমি চেক কৰিব লাগিব কি ইয়াৰে সাইডত পোৱা সংখ্যাবিলাকৰ কোনটোৰ জোৰ আছে আৰু কোনটোৰ জোৰ নাই এতিয়া ইয়াতে চাম দুইটোৰ জোৰ দেখা পালো আৰু তিনিটোৰ জোৰ দেখা পালো কিন্তু ইয়াতে 13 টোৰ জোৰ নাই পূৰণৰ ক্ষেত্ৰত হলে আমি 13 পূৰণ কৰি দিলো হয় এটা হৰণৰ ক্ষেত্ৰত এই 13 টোৰে হৰণ কৰি দিম চোৱা 468 এটা আমি চুটিহৰণ কৰি উঠি ইয়াতে 2 দুটা 3 দুটা আৰু 13 এটা পালো আমি লিখিম ইয়াত 13 ৰ জোৰ নাই গতিকে 468 13 ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এতিয়া মই পতককে তোমালোকক ক্যালকুলেটৰ দেখুৱাই দি আছো 468 13 ৰে হৰণ কৰি চাবা 468 যদি আমি হৰণ কৰো ইয়াৰে 13 ৰে তেন্তে সংখ্যাটো কি পাম ইয়াতে দেখা পাবা তোমালোকে 468 13 ৰে হৰণ কৰে 37 পায় আৰু 37 টো কিহৰ বৰ্গ আমি জানো 6 ৰ বৰ্গ 6 6 গুণ 37 হৈ যায় হেয়ে এটো এটা 37 টো বৰ্গ সংখ্যা হৈ গ'ল মানে কোৱেশ্চনটো সংখ্যাটো উলিয়াব দিয়া নাই আমাক জাস্ট সুধিছে কি কিহেৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হৈ যাব গতিকে এই 468 সংখ্যাটোক 13 ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব নেক্সট কোৱেশ্চন নাম্বাৰ 2 টো চাও 1584 দি আছে 1584 টো কি কৰিছো প্ৰথমে চুটিহৰণ কৰিব লাগিব এনেকা প্ৰথমে 2 এৰে কৰিলো প্ৰথমতে এই 2 দুটা পালো এই 2 দুটা পালো 3 দুটা পালো কিন্তু এই 11 টোৰ জোৰ নাপালো হেহে আমি লিখিম কি ইয়াত 11 ৰ জোৰ নাই গতিকে 1584 11 ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে কি হৈ যাব পূৰ্ণবৰ্গ হ'ব তাৰ পিছত 2645 এইটো হে একে নিয়ম 2645 প্ৰথমে 5 এৰে হৰণ যায় 5 এৰে ইমান 529 বাৰ গল তাৰ পিছত এইটো একেবাৰে বাকি বিলাক সংখ্যাৰে হৰণ না যায় গতিকে ডাইৰেক্ট 23 এৰে হৰণ যায় 23 গুণ 529 হয় হে ইয়াতে কিহৰ জোৰ নাপালো 5 ৰ জোৰ নাই গতিকে 5 এৰে হৰণ কৰিব লাগিব ঠিক একে নিচিনাকৈ 1620 টো কি পাইছো আমি 2 দুটা পালো 3 দুটা পালো আৰু 3 দুটা কিন্তু 5 টোৰ জোৰ নাপালো হেহে আমি 1620ক 5 এৰে হৰণ কৰিব লাগিব যাতে সংখ্যাটো পূৰ্ণবৰ্গ হয় বুজি পাইছো নেক্সট আমি কোৱেশ্চন নাম্বাৰ 7 টো কৰিম এটা 7 টোত কি দিয়া আছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল এতিয়া দশমিক সংখ্যাৰ বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰে এটা চোৱা আমি দশমিক যদি নাথাকে তেতিয়া আমি যদি চুটিহৰণ কৰি উলিয়াই দিব পাৰো কিন্তু যেতিয়া সংখ্যা এটা দশমিক থাকিব তেন্তে আমি চুটিহৰণৰ দ্বাৰা এই সংখ্যাবিলাকৰ এনসাৰ উলিয়াব নোৱাৰিম তাৰ কাৰণে এটা মেথড হ'ল দীৰ্ঘ হৰণ পদ্ধতি এই দীৰ্ঘ হৰণ পদ্ধতিটো অলপমান ইয়াতে বেলেগ এইটো আমি ধুনীয়াকৈ শিকি লম এতিয়া প্ৰথম কোৱেশ্চনটো কি দিছে 1225 নহয় কিন্তু 12.25 অৰ্থাৎ 12.25 ৰ আমাক বৰ্গমূল লাগে এইটো কিমান হ'ব এই নিয়মটোক আমি কম দীৰ্ঘ হৰণ পদ্ধতি বুলি কেনেকৈ কৰে এইটো তোমালোকে ভালদৰে চাই লবা 12.25
তাৰ আৰু এটা কথা কৈ দিওঁ, দশমিক থাকিলেও এইটো পদ্ধতিৰ দ্বাৰা উলিয়াব পাৰি, দশমিক নাথাকিলেও এইটোৰ উলিয়াব পাৰি। মানে চুটি হৰণ পদ্ধতিৰ দ্বাৰা কেৱল দশমিক নথকা সংখ্যাবিলাকৰ বৰ্গমূল ওলায়, আৰু এই পদ্ধতিটোৰ দ্বাৰা দশমিক থকা আৰু দশমিক নথকা দুয়োটাৰে বৰ্গমূল উলিয়ায়। সেইকাৰণে আমি চাম, প্ৰথমতে দেখা পালোঁ 1225 বুলি ভাবি লওঁ। এইটো দশমিক আছে যদিও আছে, নাই যদিও নাই, নিয়ম একেটাই। এই 1225 সংখ্যাটোৰ বা 12.25 সংখ্যাটোৰ এইফালৰ পৰা সোঁফালৰ পৰা দুটা সংখ্যাক আমি জোৰ বনাই ল'ম। প্ৰথমতে এই 25টোৰ জোৰ, নেক্সট ইফালে 12টোৰ জোৰ, ইফালে আৰু একো সংখ্যা নাই, সেইকাৰণে এই দুটা সংখ্যাই দুটা জোৰ পালোঁ। তাৰপিছত আমি হৰণ কৰিম। এই নৰ্মেল হৰণ অংকত আমি সদায় এই সংখ্যাটো অৰ্থাৎ ভাজ্যটো আৰু ভাজকটো দিয়া থাকে, কিন্তু এই বৰ্গমূল নিৰ্ণয়ৰ ক্ষেত্ৰত আমাক এই কিহেৰে হৰণ কৰিম সংখ্যাটো সেইটো দিয়া নাথাকে। এতিয়া আমি চাম এই 1225 সংখ্যাটোৰ ক্ষেত্ৰত যিটো প্ৰথম জোৰ আছে, প্ৰথম জোৰাটো কি আছে? 12 আছে। চোৱা ভালকৈ লিখি লওঁ মই ইয়াতে, প্ৰথম জোৰটো কি আছে? 12 আছে। এতিয়া আমি ইয়াতে এনেকুৱা এটা সংখ্যা লাগিব যিটো সংখ্যাক তাৰ নিজৰ লগতে পূৰণ কৰিলে 12ৰ সমান বা 12ৰ ওচৰা ওচৰি হয়, কিন্তু 12তকৈ সৰু বা 12ৰ সমান হ'ব লাগিব, 12তকৈ ডাঙৰ হ'ব নোৱাৰে। এতিয়া আমি চাম, প্ৰথমতে 1 গুণ কি হয়? 1 হয়, 2 দুগুণ 4 হয়, 3 গুণ 9 হয়, 4 গুণ 16 হয়, কিন্তু 16টো কি হৈ গ'ল? 12তকৈতো ডাঙৰ হ'ল, সেইকাৰণে আমি কি ল'ম? 3 গুণ 9। এই মানে কি কৰিম? প্ৰথমতে এই ইয়াতে 3 পাতি ল'ম, 3 আৰু ইয়াতে কেইবাৰ দিছোঁ সেইটো ওপৰত পাতি 3 গুণ যিমান হয় এইটো ইয়াতে পাতি ল'লোঁ। তাৰপিছত আমি বিয়োগ কৰিম, 12ৰ পৰা 9 গ'লে কিমান? 12ৰ পৰা 9 গ'লে 3। তাৰপিছত এই দশমিকটো য'ত থাকে এই ওপৰত ভাগফলৰ ঠাইত এই দশমিকটো তাৰ চিধা দি ল'ব লাগে। বুজি পাইছোঁ নিশ্চয়? তাৰপিছত কি কৰিব লাগে? দশমিকৰ পিছত এই যিটো যোৰা আছিল, সেই যোৰাটো ডাইৰেক্ট তলত নুমাই আনিব লাগে, 25। তলত কি হ'ল? 325 হ'ল। তাৰপিছত আমি এই অলপ বঢ়াই ল'ম, লৈ ওপৰত যি ভাগফলৰ যিটো সংখ্যা আছিল তাক আমি ডাবল কৰিলোঁ। ডাবল মানে 2ৰে পূৰণ কৰি ল'ম। 3 আছে ওপৰত, 3ক 2ৰে পূৰণ কৰিলে কি হ'ব? 6 হ'ব। সেই 6টো ক'ত পাতিম জানানে? আমি এই যিডাল আঁচ মাৰি দিলোঁ তাৰ কাৰণে আমি 6 বুলি পাতি ল'ম, পাতিম আৰু ইয়াতে আমি এটা খালী ঠাই ৰাখিম। ঠিক আছে? এতিয়া আমি ইয়াতে কিবা সংখ্যা বহালে কি হৈ যায়? 6ৰ লগত যদি 0 বহাওঁ 60 হৈ যাব, 6ৰ লগত 1 বহালে 61, 6ৰ লগত 2 বহালে 62, এনেকুৱা ধৰণৰ কিবা সংখ্যা পাই যাম। ইয়াতে আমি 6ৰ লগত আমি এনেকুৱা এটা সংখ্যা বহাম যিটো সংখ্যা, চোৱা এতিয়া 6ৰ লগত যদি 2 বহাওঁ আমি 2বাৰ দিব পাৰিম ওপৰত। তাৰমানে 6ৰ লগত যদি 3 বহাই দিওঁ আমি 3বাৰ দিব পাৰিম। গতিকে এনেকুৱা ধৰণৰ চাম। এতিয়া 6ৰ লগত আমি এনেকুৱা এটা সংখ্যা পাম যিটো সংখ্যা ইয়াতে ওপৰত দিলেও এনেকুৱা ধৰণে 63 3 গুণ বা 64 4 গুণ এনেকুৱা দিলে 325ৰ এই সমান হৈ যায়। গতিকে 6ৰ লগত আমি কি দিব পাৰিম জানানে? এইটো ডাইৰেক্ট আমি গম পাম, 5 দিব পাৰিম। তেন্তে আমি চাওঁ, 6ৰ লগত যেতিয়া 5 দিলোঁ 65 হৈ গ'ল। গতিকে ইয়াতে যদি 5 দিছোঁ আমি 5ৰেই পূৰণ দিব লাগিব, অৰ্থাৎ ওপৰতো আমি 5 দিব লাগিব। পূৰণ কৰি চাওঁ হয়নে নহয়? 5 5 গুণ 25ৰ 5 হাতে গ'ল 2, 5 6 গুণ 30, 30 2 32, হয়নে 325? গতিকে 65ৰ লগত 5 দিওঁতে আমি কি পালোঁ? 325 পালোঁ। সেইকাৰণে আমি তল লিখি হাজডাল মাৰি দিওঁ এনেকৈ, এতেকে √12.25ৰ বৰ্গমূল কিমান হ'ব? এই ওপৰত যিটো আমি এই ভাগফলটো পালোঁ সেইটো হ'ল এনচাৰ ইয়াৰে 3.5, অৰ্থাৎ 3.5ৰ লগত যদি আমি আকৌ 3.5 পূৰণ দিওঁ তেতিয়াহ'লে 12.25 হৈ যায়। বুজি পাইছোঁ নিশ্চয়? গতিকে এনেকুৱা ধৰণে আমি বাকীকেইটা কৰিব লাগিব, 2 নম্বৰটো 3 নম্বৰটো 4 নম্বৰটো, এইকেইটা মই তোমালোকক কৈ দিম, কাৰণ তোমালোকে এইটো কনচেপ্ট ভালকৈ শিকিব লাগিব। এতিয়া আমি 2 নম্বৰটো কৰিম। 2 নম্বৰটো কি দি আছে? 2401। ইয়াতে আমি সেই একে নিচিনাকৈ সোঁফালৰ পৰা দুটা যোৰা বনাই ল'ম। তাৰপিছত আমি চাম ইয়াতে আমি কিহেৰে সংখ্যাটো হৰণ দিম। ইয়াতে যি দিওঁ ওপৰতো সিমানে দিব লাগিব, আৰু এনেকৈ দেওঁতে কি হ'ব? 24ৰ একদম ওচৰা ওচৰি, কিন্তু 24তকৈ সৰু বা 24 হ'ব পাৰে। গতিকে এনেকৈ দিলে 5 দি চাওঁ নেকি? ইয়াতে 5 5 5 গুণ কি হৈ যাব? 25 হৈ যাব, কিন্তু ইয়াতকৈ ডাঙৰ হ'ল, সেইকাৰণে 5 দিব নোৱাৰোঁ, 4 দিব লাগিব। 4 4 গুণ 16, 24ৰ পৰা 16 হ'লে কিমান হয়? 8 হয়। তাৰপিছত এই দশমিক য'ত আছে তাৰ ওপৰত চিধা দশমিক ওপৰতে বহাই দিম। তাৰপিছত যিটো দশমিকৰ পিছত যোৰাটো পাম সেই যোৰাটো নুমাই দিব লাগে, 801। তাৰপিছত এইডাল বঢ়াই দিলোঁ, ওপৰত কি আছে সংখ্যা? দশমিকটো বাদ দি কিনে ভাবিব লাগে, দশমিক ধৰিব নোৱাৰোঁ। এতিয়া 4 আছে, 4ক 2 গুণ কৰি দিম, কি হ'ব? 8 হ'ব। 8টো ক'ত পাতিম? ইয়াতে পাতি ল'ম, পাতি ইয়াতে ওচৰতে আমি সংখ্যা এটা খালী ঠাই ৰাখিম। পাইছোঁ বুজি? এতিয়া ইয়াতে আমি কি দিম? ইয়াতে আমি সংখ্যাটো খালী ঠাইটো আমি কি সংখ্যাৰে পূৰণ কৰি চোৱা, ইয়াৰ লগত 0 দিলে আমি 0ৰে পূৰণ কৰিব পাৰোঁ, ওপৰতো 0 দিব পাৰোঁ, মানে ইয়াতে এইখিনি যি দিওঁ আমি ইয়াতেও সিমানে দিব লাগিব।
এটা চাওঁ এটা 1 দিলে এটা 1 এটা 80 শূন্য গুণ 0 81 1 গুণ 81 আঠলৰ 2 82 দুগুণ 82 দুগুণে কিমান 2 দুগুণ 4 2 দুগুণ 16 164 এইটো বহুত ডাঙৰ হয় 801 দিয়া আছে আমাক এটা 801 হলে আমি কিমান দিব লাগিব এটা প্ৰায় আমি 8 মান দি চাওঁ এটা 8 এটা খালি চাইটো 8 দিলো গতি আমি এটা 8 পূৰণ দিব লাগিব 8 8 গুণ 64 4 হাতে গল 6 8 8 গুণ 64 64 6 70 704 কিন্তু ইয়াতেতো 801 দিয়া আছে গতি 8 এৰো নহয় তাত আমি গম পালো কি ইয়াতে 9 এৰে হ'ব ইয়াতে 9 দিলে আমি ওপৰতো 9 দিব লাগিব 9 9 গুণ মানে 89 ৰ লগত 9 পূৰণ দিব লাগিব 9 9 গুণ 81 1ৰ চাইন মিলিছে না গতিকে 9 9 81 হাতে গল 8 9 গুণ 72 72 ইয়াতে 80 800 হৈ গল কিন্তু এইটো জানাৰ আৰু এটা সহজ নিয়ম আছে এটা আমি নেক্সট মই 3 নম্বৰটোত বুজাই দি আছো তোমালোকক 3 নম্বৰটো নহয় 3 নম্বৰটো বুজালে বুজি নাপাবা এই জুৰে বুজাই দিছো ৰবা তলত 0 হৈ গল এটাকে √2 24.01 ইকুৱেল কিমান হ'ব এই ওপৰৰ ভাগফলটো 4.9 হ'ব आंसर এইটো মই নতুনকৈ আকৌ এবাৰ কৰি দি কিনে বুজাই দি আছো তোমালোকক চোৱা 24.01 আছিল তাক আমি কিয়াৰে প্ৰথম জোৰাটো 24 হয় নেক্সট জোৰাটো 01 হয় প্ৰথম জোৰাটো কিয়াৰে দিলো 4 4 গুণ 16 দিলো 24 ৰ পৰা 16 গলে 8 হ'ল দশমিকটোৰ পৰা দশমিক পাতি ললো 01 টো তলত নমাই দিলো তাৰ পিছত ওপৰৰ 4 টোক কি কৰি ডাবল কৰি দিলো 8 হ'ল ইয়াতে কি বহাম হেতু আমি জানিবৰ কাৰণে এই যেটো 800 আছিল মানে লাষ্টৰ সংখ্যাটোৰ এককৰ স্থানটো চাম মানে এই লাষ্টৰ সংখ্যাটো চাম 1 মানে কি এনেকুৱা সংখ্যা আছে যাক স্কয়াৰ কৰিলে এককৰ স্থান 1 পায় হেতু হল 1 আছে আৰু 9 আছে একক স্কয়াৰ কৰিলে একক স্থান 1 পায় আৰু 9 স্কয়াৰ আকৌ একক স্থানত 1 পায় গতি আমি ইয়াতে 1 বহুৱাব পাৰিম নতুবা 9 বহুৱাব পাৰিম ঠিক আছে কিন্তু ইয়াতে আমি ডাইৰেক্ট এটা চালে কম পালো 81 মানে 8 যদি 1 বহাই দিও 81 হৈ যায় গতি 1 বহালে 1 বহাব পাৰি 81 গুণ 81 হ'ব কিন্তু এটা 801 আছে গতি আমি সেইকাৰণে কি বহাম 9 বহাই দিম সিধা এটা বাকি আকৌ মাথা মাৰি নাথাকো বুজি পাইছো আগৰ কোৱেশ্চনটো তেনেকুৱাই আছিল আগৰ কোৱেশ্চনত 1225 ৰ ক্ষেত্ৰতো তেনেকুৱাই আছিল তাৰ পিছত 3 নম্বৰ কোৱেশ্চনৰ সামনে 146.41 এটা চোৱা 146.41 ইয়াক যদি আমি এনেকা বৰ্গমূল উলিয়াবলে এতিয়া এই সংখ্যাটো অলপমান ডাঙৰ হল গতি ইয়াত নিয়মটো অলপমান বেলেগ হ'ব চাবা প্ৰথমৰ নিয়মটো কি আছিল প্ৰথমতে সোঁফালৰ পৰা দুটা সংখ্যা জোৰ কৰিব লাগে আৰু লাষ্টত কি হ'ল এটা সংখ্যা হ'ল যদি লাষ্টত এটাও ৰৈ যায় তেতিয়া আমি এটাকো জোৰ বনাই থৈ দিম তাৰ পিছত নিয়ম প্ৰায় একে কিন্তু প্ৰথমতে কি কৰিম বাওফালৰ পৰা যেটো প্ৰথম যেটো আমি জোৰ বনাই লৈছো সেই জোৰটোক আমি হৰণ কৰি দিম প্ৰথম জোৰটো এটা আছে গতি 1 আছে একক আমি কিহেৰে হৰণ দিম 1 এৰে দিব লাগিব 1 গুণ 1 তাৰ পিছত বিয়োগ কৰিম 1 ৰ পৰা 1 গলে 0 এটো পাতিব নালাগে নেক্সট জোৰাটো নুমাই দিম 46 আছে জোৰাত 46 নুমাই দিলো তাৰ পিছত 1 কাম এডাল বাঢ়াই দিলো ওপৰত কি আছিল ওপৰত ভাগফলত 1 আছিল তাক ডাবল কৰিব লাগিব দুগুণ কৰিব লাগিব নিয়ম মতে গতি 1 আছে 1 দুগুণ 2 আকৌ এটা খালি ঠাই পুৰ কৰিম এটা খালি ঠাই কি হ'ব জি হয় এটা 0 দিলে কি হ'ব 20 হ'ব মানে 20 এটা 0 দিলে 0 বাদ দিম 1 দিলে 1 বাৰ দিম 2 দিলে 2 বাৰ 3 দিলে 3 বাৰ ধৰ 3 বাৰ দিলে 2 ৰ লগত 3 বহাই দিলো 3 দিলে 3 দিব পাৰি 3 3 গুণ 9 3 2 গুণ 6 69 এটা তো 46 আছে গতি 3 দিব নোৱাৰো হে আমি এটা 22 বহাই দিম মানে 2 বহাই দিম 22 এটা 2 দিলো গতি এটা 2 22 গুণ কি হয় 44 হয় তাৰ পিছত বিয়োগ কৰিব লাগিল 6 ৰ পৰা 4 গলে 2 4 4 গলে 0 0 তো বহুত দৰকাৰ নাই তাৰ পিছত নেক্সট জোৰাটো নুমাই দিব লাগে কিন্তু নেক্সট জোৰাটো নুমোৱাৰ আগতে এটা দশমিক এটা আছিল গতি দশমিকৰ কামটো আমি আগত কৰি লম গতি ওপৰত দশমিক দি ললো তাৰ পিছত নেক্সট জোৰাটো নুমাই দিলো 241 পালো কিন্তু ইয়াতে আমি আৰু এটা স্টেপ বেছিকৈ কৰিব লাগিব এটা আকৌ বঢ়াই দিলো ওপৰত কিমান পালো 12 পাইছো এই ওপৰৰ 12টো আকৌ ডাবল কৰিম 12 দুগুণ কি হয় 24 হয় ইয়াতে আমি আকৌ পাতিম 24 পাতিলো আকৌ ইয়াতে খালি ঠাই পূৰ কৰিব লাগিব নিয়ম তেনেকুৱা যিমানে সংখ্যা বাঢ়ি যায় থাকিব হেনেকৈ স্টেপ এটা বাঢ়ি যায় থাকিব এটা চোৱা ইয়াতে আকৌ আমি কি বহাম ইয়াতে যি বহাম ওপৰতো আকৌ এইখিনি জায়গাটো আকৌ হে বহাব লাগিব এই 200 ইয়াতে যি বহালে 200 টো কিবা হ'ব 240 ৰ পৰা আৰম্ভ কৰি 249 লৈকে যাব ইয়াতে 0 দিলে 0 গুণ দিব লাগে 240 0 গুণ 0 হৈ যাব কিন্তু 241 আছে তুমি দেখাত গম পাবা যদি ইয়াতে 1 দিও ইয়াতে 1 দিব পাৰিম 241 1 গুণ 241 পাইটো আমি তেনেকৈ ভাবিব পাৰো এটো যেটো লাষ্টৰ সংখ্যা গতি ইয়াতে আমি এনেকুৱা এটা সংখ্যা দিম যেটুক স্কয়াৰ কৰিলে ইয়াৰ এককৰ স্থানটোত মিলি যায় এনেকুৱা আছে একক স্কয়াৰ কৰিলে 1 হয় আৰু
9ক স্কোয়াৰ কৰিলেও 1 হয় কিন্তু আমি ইয়াতে বহাই চাওঁ কি ইয়াতে 24 আছিল তাহলে 1 বহাই দিওঁতে 1 ইয়াতে তো এইটো পাই গলো সেইকাৰণে আমি কি ইয়াতে 1 বহাই দিম 200 ইয়াতে একটা যোৱা না ওপৰতো কি হ'ল 1 হ'ল 200 গতিকে এটা লিখি দিম এটাকে √146.41 ইকুৱেল টু কি হ'ব 12.1 বুজি পাইছো নিশ্চয় গতিকে আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ এইকেইটা কুৱেশ্যন মই এটা কৰি থৈ দিছোঁ তোমালোকৰ চেনেলটোত গৈ পিডিএফটো ডাউনলোড দিলে এইটো গোটেইখিনি পাই যাবা এইটো কৰা আছে নেক্সট আমি এইটো ইয়াতে চাই লওঁ 102.01 এতিয়া 102.01 প্ৰথমতে 01 ৰ দুটা মানে প্ৰথমতে এই দুটা জোৰা বনাইছো নেক্সট এই দুটা জোৰা নেক্সট ইয়াৰ জোৰা গতে 1 গুণ 1 হ'ল ইয়াৰ পৰা 1 গলে 0 নেক্সট জোৰাটো নুমাইছো 02 হ'ল ওপৰৰ যেটো 1 আছে তাক আমি ডাবল কৰি দিলে 2 বনাইছো আৰু ওচৰতে খালি জায়গা আছিল এটা যেটো 2 আছে 20 ইয়াতে 2 ৰ লগত 1 লগাই দিলে 21 হৈ যাব কিন্তু ইয়াতে 21 টো নাই 2 আছে কেৱল সেই কাৰণে আমি কি কৰো 2 ৰ লগত ইয়াতে 0 লগাইছো যাতে 20 0 গুণ 0 হৈ যায় গতে ইয়াতে 0 বহাই দিলো ইয়াতে 0 লতে ইয়াতে এই 0 দিব লগা আছে 20 0 গুণ 0 0 দুটা কৰি দিছো দুটা দিলেও কথা নাই নিদিলেও কথা নাই এটা দিলেও দিব পাৰি গতে 2 ৰ পৰা 0 বিয়োগ কৰে 2 হ'ল নেক্সট আমি দশমিকটো ওপৰত নি এই 01 টো আমি কি কৰিছো তলত নুমাইছো গতে 200 হৈ গ'ল আকৌ হে ওপৰত কি হ'ল 10 ৰল এই 10 টো কি কৰি দিলো ইয়াতে ডাবল কৰি দিলো 10 গুণ কি হৈ গ'ল 20 হৈ গ'ল আকৌ এটা খালি জায়গা ৰাখছো ৰাখি এটা আমি চাও এটা 201 আছে যেটো ইয়াতে 1 আছে কি আছে দেখাত এটা 20 ৰ লগত 1 লগাই 201 হৈ যায় হে এটা 1 লগাই দিলো 201 ইয়াতে ওপৰতো 1 লগাই দিছো 201 গুণ 201 তে বিয়োগ কৰিলো এটা 0 পাই গ'ল গতিকে 102.01 ৰ বৰ্গমূল ৰুট কি হ'ব 10.1 এইটো হ'ল এই ওপৰৰ এই ভগ্নাংশটো পালো বুজি এইটো এই ভিডিওটো দীঘল কোৱেশ্চন এইকেইটা আছিল নেক্সট আমি এমসিকিউ কেইটা চাব নেক্সট কোৱেশ্চন আমাৰ 8 ৰ কেইটামান এমসিকিউ দিয়া আছে এই এমসিকিউ কেইটা আমি চাই লওঁ এতিয়া এটো কি দেবা প্ৰথম কোৱেশ্চনটো কি আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এতিয়া এইটো জানিবৰ কাৰণে আমি এটা বস্তু চাই লওঁ অলপ আগতে যেটো মই নোট দিছিলো সেই নোটখনৰ যেটো মই 1 ৰ পৰা 30 লৈকে মই লিখি থোৱা বুলি কৈছো সেইটোত আমি চালে গম পাম এটা অযুগ্ম সংখ্যা কেইটা চাওঁ ইয়াতে 1 আছিল 1 ৰ স্কয়াৰ কৰিছো 1 পাইছো 3 ৰ স্কয়াৰ কৰিছো 9 পালো 5 ৰ স্কয়াৰ 25 7 ৰ স্কয়াৰ 49 9 ৰ স্কয়াৰ 81 তাৰ ঠিকানা 11 ৰ স্কয়াৰ 121 যদি আমি চাও অযুগ্ম সংখ্যা বিলাকক স্কয়াৰ কৰিলে সদায় অযুগ্ম সংখ্যা পায় আৰু এই যুগ্ম সংখ্যা বিলাকক স্কয়াৰ কৰিলে সদায় যুগ্ম সংখ্যা পায় গতে এইটো জানিবলগীয়া কথা যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যা সেই কাৰণে আমি এই কোৱেশ্চনৰ আনসাৰ ডাইৰেক্ট কৈ দিব পাৰিম এটা তোমালোকে চোৱা যেটো এক কোৱেশ্চন আছে 256 169 546 আৰু 754 এইগিটাৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব যেটো অযুগ্ম সংখ্যা দেখা পাইছে সেইটোৱে অযুগ্ম সংখ্যাৰ বৰ্গ গতে অযুগ্ম সংখ্যা আছে কেৱল ইয়াতে 2 টো হে অপচন 2 টো কাৰেক্ট বুজি পালো তাৰ পিছত এই 19 ৰ স্কয়াৰ 34 ৰ স্কয়াৰ 18 ৰ স্কয়াৰ আৰু 20 ৰ স্কয়াৰ এইবিলাকৰ কোনটোৰ স্কয়াৰ কৰিলে আমি 1 স্থান 1 পাম আমি হেতু অলপ আগতে শিকিছো অলপ আগত নহয় প্ৰথম কোৱেশ্চনত শিকিছিলো এককৰ স্থানটো চালে হয় যে 9 আছে তাক স্কয়াৰ কৰি চোৱা 34 আছে 4 টো স্কয়াৰ কৰি চোৱা 18 তোৰ 8 ক স্কয়াৰ কৰি চোৱা আৰু 20 টোৰ 0 ক স্কয়াৰ কৰি চোৱা যেটো স্কয়াৰ কৰোতে 1 পাই হেতুই হ'ব আনসাৰ গতে এটা ডাইৰেক্ট কম পা 19 ৰ স্কয়াৰ 9 9 গুণ কি 81 ৰ 1 গতিকে এইটো 19 ৰ স্কয়াৰত মানে কি পাই 361 এৰে 9 টো স্কয়াৰ কৰি চালে হৈ গ'ল 9 9 গুণ 81 81 ৰ এই 1 টো হ'ল একৰ স্থান আছে গতি অপচন 1 টো কাৰেক্ট পাইছো বুজি নেক্সট C2 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজৰ কেইটা স্বাভাৱিক সংখ্যা আছে এটা 18 স্কয়াৰ মানে কিমান 18 স্কয়াৰ মানে হ'ল 324 19 ৰ স্কয়াৰ মানে কি 381 এটা এইটো আৰু এইটোৰ মাজতো বহুত সংখ্যা আছে 325 326 360 লৈকে গতে এতে কিমানটা সংখ্যা আছে এনেকুৱা ধৰণৰ কোৱেশ্চনৰ আনসাৰ উলিওৱাৰ একদম সহজ নিয়ম আছে যদি এসো প্ৰথম কোৱেশ্চনটো আমি চালে গম পাও 18 স্কয়াৰ আৰু 19 স্কয়াৰ আছে 18 স্কয়াৰ আৰু 20 স্কয়াৰ দিয়া নাই কিন্তু মানে ক্ৰমিক সংখ্যাবোৰ দি দিবা প্ৰথম যদি এটা 18 আছে নেক্সট 19 থাকিব প্ৰথম যদি 15 আছে নেক্সট 16 থাকিব মানে 18 স্কয়াৰ আৰু 19 স্কয়াৰ 15 স্কয়াৰ আৰু 16 স্কয়াৰ এই দুটাৰ মাজৰ সংখ্যা উলিয়াব পাৰিম আমি এই দুটাৰ মাজৰ সংখ্যা উলিয়াব পাৰিম তে এইটোৰ কনসেপ্ট এটা আছে যদি প্ৰথম সংখ্যাটোক আমি n বুলি ধৰো নেক্সট সংখ্যাটো কি ধৰিব লাগে যেটো 18 আছে 18 লগত কি যোগ কৰিলে হৈছে 19 হৈছে 1 যোগ কৰিলে প্ৰথমটো যদি n হয় নেক্সটটো n+1 হয় এনেকুৱা ধৰণৰ হৈছে প্ৰথমটোৰ স্কয়াৰ আৰু নেক্সটটোৰ স্কয়াৰ মানে 18 স্কয়াৰ 19 স্কয়াৰ n স্কয়াৰ আৰু n+1 স্কয়াৰৰ মাজত কিমানটা সংখ্যা আছে তাক উলিয়াবৰ কাৰণে নিয়ম হ'ল এই n ৰ লগত 2 এটা পূৰণ কৰি দিব লাগে n মানে প্ৰথম সংখ্যাটো
অৰ্থাৎ 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কিমানটা সংখ্যা আছে জানিবৰ কাৰণে যিটো প্ৰথম সৰু সংখ্যা আছে সেই সৰু সংখ্যাটোক দুগুণ কৰি দিলে হয়। এতিয়া 18 আছে নহয়, 18 লগত আমি 2 পূৰণ কৰিম। 18 দুগুণ কিমান হ'ব? 37 হ'ব। অপশ্যন আছে, অপশ্যন 2টো কাৰেক্ট। ঠিক একে নিচিনাকৈ মই এইটো কুৱেশ্যনত তোমালোকক দিছিলোঁ, এইটোৰ এনচাৰটো কৰি মোক কমেণ্ট ছেকশ্যনত জনাবা। 15 স্কুৱেৰ আৰু 16 স্কুৱেৰৰ মাজৰ স্বাভাৱিক সংখ্যা কেইটা? ঠিক আছে, নেক্সট কুৱেশ্যন নাম্বাৰ D2 যাওঁ। এতিয়া কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয়? 2 নম্বৰ কুৱেশ্যন, তলৰ কোনটো বৰ্গ সংখ্যা নহয়? মই অলপ আগতে বুজাইছিলোঁ বৰ্গ সংখ্যা হ'বলৈ হ'লে একক স্থানত কি থাকিব লাগে? 0, 1, 4, 5, 6 বা 9 থাকিব লাগে। যিটোত নাই সেইটোৱে বৰ্গ সংখ্যা নহয়। ইয়াতে 1 আছে, ইয়াতে 2 আছে, 2 ইয়াতে আছে নেকি? 2 এইটো নাই, গতিকে এইটোৱে এনচাৰ। ঠিক আছে, গতিকে লাষ্ট কুৱেশ্যন নম্বৰ E2 চাম। এতিয়া চোৱা 2025ৰ বৰ্গমূল কিমান দি আছে? 45 দি আছে। তেন্তে আমি কি সুধিছে? 20.25ৰ বৰ্গমূল কিমান হ'ব? এটা কথা মনত ৰাখিম, বৰ্গমূল যদি ওলোটাকৈ যাওঁ আমি দশমিকটো হিচাপ কৰি ইয়াতে দশমিক কেইটাৰ আগত আছে? 2টাৰ আগত আছে, গতিকে এনচাৰটোত এটাৰ আগত হৈ যায়। এতিয়া 4.5। এতিয়া চোৱা 144ৰ বৰ্গমূল ল'লে হয় 12, কিন্তু 1.44ৰ বৰ্গমূল ল'লে কি হ'ব? 1.2, কাৰণ ইয়াতে 2টাৰ আগত দশমিক আছিল, ইয়াতে এটাৰ আগত হৈ যাব। এতিয়া কেনেকৈ 2টাৰ আগত আছিল, ইয়াতে এটাৰ আগত হৈ যাব। যদি এইটো এনেকুৱাকৈ থাকিল হয় 2025ৰ যদি দশমিকটো ইয়াতে দিলোঁ হয়, মানে 0.2025ৰ বৰ্গমূল হয়, তেন্তে এনচাৰটো কি হ'ব? 45ৰ ইয়াতে দশমিক দিলোঁ, মানে ইয়াতে 4টাৰ আগত আছিল, ইয়াতে 2টাৰ আগত আহিছে, গতিকে এইটো এনচাৰ। গতিকে ইয়াতে অপশ্যন হ'ব 4.5। গতিকে ৰিভিজন 1 এই ভিডিঅ'টোত কমপ্লিট কৰিলোঁ মই। নেক্সট ভিডিঅ'টোত ৰিভিজন 2 আমি চাম, আৰু বাকী বেলেগ ছাবজেক্টৰো মই ভিডিঅ' ল'ব পাৰোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।